মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ই-লাৰ্ণিং একাডেমী চেনেলৰ নতুন এটা ভিডিঅ'লৈ তোমালোকক স্বাগতম জনালোঁ। আজিৰ ভিডিঅ'টোত দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে ইলেক্টিভ জিঅ'গ্ৰাফীৰ প্ৰথমটো পাঠ প্ৰাকৃতিক ভূগোল ভূ-আকৃতিক প্ৰক্ৰিয়াৰ কিছু শ্বৰ্ট কুৱেশ্যন প্ৰস্তুত কৰি উলিয়াইছোঁ। এই প্ৰশ্নবোৰ SSLC পৰীক্ষাত প্ৰায় আহি থাকে। প্ৰিভিয়াছ কুৱেশ্যন পেপাৰৰ আধাৰত প্ৰস্তুত কৰা এই প্ৰশ্নবোৰে তোমালোকক উপকৃত কৰিলে আমি নথৈ আনন্দিত পাম। গতিকে পলম নকৰি আমি এই প্ৰশ্নবোৰৰ আলোচনা কৰোঁ আহা। আমাৰ প্ৰথম প্ৰশ্নটো হ'ল কোনটো বালিয়াৰী অৰ্ধ চন্দ্ৰাকৃতিৰ লিখা? আমি পাঠটোত বালিয়াৰীৰ বিষয়েও পাই আহিছোঁ আৰু অৰ্ধ চন্দ্ৰৰ দৰে আকৃতিৰ বালিয়াৰীক বাৰখান বুলি কোৱা হয়। ইয়াত এটা চিত্ৰৰ দ্বাৰা বাৰখানৰ দেখুওৱা হৈছে। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল হিমবাহে সৃষ্টি কৰা দুটা ক্ষয়জনিত অৱয়ৱৰ নাম উল্লেখ কৰা। ক্ষয়জনিত অৱয়ৱ ক্ষয়ীভৱনৰ ফলত সৃষ্টি হয়। ক্ষয়ীভৱন বাহ্যিক কাৰকৰ দ্বাৰা শিল বালি আদি ক্ষয় হোৱা কাৰ্য, অৰ্থাৎ বতাহৰ দ্বাৰা মৰুভূমিত ইনচেলবাৰ্গ ইয়াৰডাং মাছৰুম শিল আদি ক্ষয়জনিত অৱয়ৱৰ সৃষ্টি হয়। আনহাতে হিমবাহে সৃষ্টি কৰা ক্ষয়জনিত অৱয়ৱবোৰ হ'ল উলুমা উপত্যকা শংকু। অৰ্থাৎ আমাক প্ৰশ্নটো সুধিছিল হিমবাহে সৃষ্টি কৰা দুটা ক্ষয়জনিত অৱয়ৱ আৰু ইয়াৰ উত্তৰটো হ'ল উলুমা উপত্যকা আৰু শংকু। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল ভূ-আকৃতিক প্ৰক্ৰিয়াৰ অৰ্থ লিখা। এই প্ৰশ্নটো 2021 চনত ইতিমধ্যে আহি গৈছে। স্থলাকৃতিৰ সৃষ্টি আৰু বিকাশৰ লগত জড়িত প্ৰক্ৰিয়াবোৰক ভূ-আকৃতিক প্ৰক্ৰিয়া বোলা হয়। এই স্থলাকৃতিবোৰ হ'ল পৰ্বত পাহাৰ নদ-নদী মালভূমি নদী উপত্যকা আদি অৱয়ৱ আৰু এই স্থলাকৃতিবোৰ সৃষ্টি আৰু বিকাশৰ লগত জড়িত যি প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াকে বোলা হয় ভূ-আকৃতিক প্ৰক্ৰিয়া। ভূপৃষ্ঠত থকা স্থলাকৃতিবোৰৰ সৃষ্টি দুই প্ৰকাৰ ভূ-আকৃতিক প্ৰক্ৰিয়াৰ লগত জড়িত। আমি ভূপৃষ্ঠত দেখা পোৱা নদ-নদী পৰ্বত পাহাৰ মালভূমি আদি এই স্থলাকৃতিবোৰৰ সৃষ্টি দুই প্ৰকাৰ ভূ-প্ৰাকৃতিক প্ৰক্ৰিয়াৰ লগত জড়িত আৰু সেয়া হ'ল বাহ্যিক প্ৰক্ৰিয়া। বাহ্যিক প্ৰক্ৰিয়াৰ ভিতৰত বতাহ বৰষুণ হিমবাহ ইত্যাদি পৰে আৰু আভ্যন্তৰীণ প্ৰক্ৰিয়াৰ ভিতৰত ভূমিকম্প আগ্নেয়গিৰি অন্তৰ্ভুক্ত। এই বাহ্যিক প্ৰক্ৰিয়াবোৰে মূলতঃ ভূপৃষ্ঠত ক্ৰিয়া কৰি থাকে আৰু আভ্যন্তৰীণ প্ৰক্ৰিয়াবোৰে পৃথিৱীৰ ভিতৰ ভাগত ক্ৰিয়া কৰি থাকে। আমি ইয়াত দুটা ইমেজ দেখুৱাইছোঁ, এটা বাহ্যিক প্ৰক্ৰিয়াৰ আৰু আনটো হ'ল আভ্যন্তৰীণ প্ৰক্ৰিয়াৰ। ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহোঁ। স্থলাকৃতি বুলিলে কি বুজা? এই প্ৰশ্নটোত 2 মাৰ্কছ আছে আৰু 25 চন আৰু 21 চনত আহি গৈছে। পৃথিৱীৰ উপৰিভাগত থকা নানান ধৰণৰ ভূ অৱয়ৱ যেনে পৰ্বত পাহাৰ মালভূমি নদী উপত্যকা আদিৰ লগতে সাগৰ মহাসাগৰৰ তলত থকা ভিন্নাকৃতিৰ উচ্চভূমি আৰু নিম্নভূমি আদি ভূ অৱয়ৱক একেলগে স্থলাকৃতি বোলা হয়। 2 মাৰ্কছৰ কাৰণে ইমানেই যথেষ্ট আৰু এনেদৰেই লিখিবা তোমালোকে। পৃথিৱীৰ উপৰিভাগত থকা নানান ধৰণৰ ভূ অৱয়ৱ যেনে পৰ্বত পাহাৰ মালভূমি নদী উপত্যকা আদিৰ লগতে সাগৰ মহাসাগৰৰ তলতো কিছু ভিন্নাকৃতিৰ উচ্চভূমি আৰু নিম্নভূমি থাকে আৰু এই সকলো ভূ অৱয়ৱক একেলগে স্থলাকৃতি বোলা হয়। এই চিত্ৰটোৰ দ্বাৰা তোমালোকে স্থলাকৃতিৰ ধাৰণাটো স্পষ্ট হ'ব। ইয়াত হিমবাহ আছে মৰুভূমি আছে নদী উপত্যকা আছে আৰু নদী আছে। এয়াই হ'ল স্থলাকৃতি। ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আমি আহোঁ। ভূ-আকৃতিক বিজ্ঞানৰ সংজ্ঞা দিয়া। এইবিলাক 2 মাৰ্কছৰ প্ৰশ্ন। ভূগোলৰ যি বিশেষ শাখাই ভূগোলৰ বিভিন্ন ধৰণৰ শাখা আছে। ইয়াৰে ভূগোলৰ যি বিশেষ শাখাই স্থলাকৃতিবোৰৰ উৎপত্তি ক্ৰমবিকাশ আকাৰ আকৃতি বিতৰণ সম্বন্ধে অধ্যয়ন কৰে সেই শাখাটোকে ভূ-আকৃতিক বিজ্ঞান বোলা হয়। অতি সহজকৈ আমি বুজি ল'ব লাগিব প্ৰশ্নটো আৰু উত্তৰটো আৰু এনেদৰে লিখিবা। ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহোঁ। বাহ্যিক প্ৰক্ৰিয়াৰ সংজ্ঞা দিয়া। এই বাহ্যিক প্ৰক্ৰিয়া আৰু আভ্যন্তৰীণ প্ৰক্ৰিয়াৰ বিষয়ে এটা প্ৰশ্ন প্ৰায় আহিয়ে থাকে। বাহ্যিক প্ৰক্ৰিয়াৰ বুলিলে যি ভূ-আকৃতিক প্ৰক্ৰিয়া, যিহেতু ভূ-আকৃতিক প্ৰক্ৰিয়া 2 প্ৰকাৰৰ আছিলে, এটা হ'ল বাহ্যিক প্ৰক্ৰিয়া আনটো হ'ল আভ্যন্তৰীণ প্ৰক্ৰিয়া। অৰ্থাৎ যি ভূ-আকৃতিক প্ৰক্ৰিয়া পৃথিৱীৰ উপৰিভাগত
বতাহ বৰষুণ নদ নদী হিম বা সাগৰৰ ঢৌ আদি বাহ্যিক শক্তিৰ দ্বাৰা সংঘটিত হয় তাকে বাহ্যিক প্ৰক্ৰিয়া বুলি কোৱা হয় ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহোঁ ক্ষয়ীভৱন কাৰ্যৰ এটা বাহ্যিক কাৰকৰ উদাহৰণ দিয়ে আমি ক্ষয়ীভৱন মানে কি আগতে পাই আহিছিলোঁ যে যি প্ৰক্ৰিয়াৰ দ্বাৰা শিল বালি আদি ক্ষয় হয় বা বতাহৰ দ্বাৰা হিমবাহৰ দ্বাৰা এনেদৰে কিছুমান আমি মৰুভূমিত ভূ অৱয়ৱৰ সৃষ্টি হয় সেয়া হ'ল ক্ষয়ীভৱন কাৰ্য আৰু এই ক্ষয়ীভৱন কাৰ্যনো কিহৰ বাবে হয় মৰুভূমিত বতাহৰ বাবে হয় আৰু হিমবাহৰ বাবেও হয় আমাৰ ইয়াত এটাই উদাহৰণ দিব লৈছিলোঁ কিন্তু আমি দুটা উদাহৰণ দি দিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটো আহা দুই প্ৰকাৰৰ বালিয়াৰীৰ নাম উল্লেখ কৰা বালিয়াৰী দুই প্ৰকাৰৰ বালিয়াৰীৰ বিষয়ে ইয়াত বিচাৰিছে মৰুভূমিত বতাহৰ দিশত দীঘলীয়াকৈ গঠিত বালিয়াৰীক কোৱা হয় অনুদৈৰ্ঘ্য বালিয়াৰী আৰু মৰুভূমিত বতাহৰ দিশত পথালিকৈ প্ৰায় লম্বভাৱে গঠিত বালিয়াৰীক কোৱা হয় অনুপ্ৰস্থ বালিয়াৰী গতিকে 2 মাৰ্কছৰ কাৰণে মাত্ৰ 2 এনেদৰে লিখিলেও হ'ব হিনচেলবাৰ্গ কি 1 মাৰ্কৰ প্ৰশ্ন হিনচেলবাৰ্গ হ'ল মৰুভূমিত থকা অকলশৰীয়া চাপৰ পাহাৰ এই হিনচেলবাৰ্গ মৰুভূমিত ক্ষয়ীভৱন প্ৰক্ৰিয়াৰ দ্বাৰা গঠিত এক অৱয়ব দুই প্ৰকাৰৰ গ্ৰাবৰ নাম লিখা দুই প্ৰকাৰৰ গ্ৰাবৰ নাম লিখিলে প্ৰান্তগ্ৰাব মধ্যগ্ৰাব লিখিব পাৰা লগতে পাৰ্শ্বগ্ৰাবো লিখি দিব পাৰা ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল বতাহে সৃষ্টি কৰা এটা ক্ষয়জনিত অৱয়ৱৰ নাম উল্লেখ কৰা বতাহে সৃষ্টি কৰা এটা ক্ষয়জনিত অৱয়ৱৰ নাম হ'ল হিনচেলবাৰ্গ লগতে ইয়াৰ ডাঙো লিখি দিব পাৰা গতিকে আমি দুটা ইমেজ দেখাইছো হিনচেলবাৰ্গ আৰু কেনেকুৱা ইয়াৰ ডাং কেনেকুৱা তোমাকে ধুনীয়াকৈ চাই লোৱা ক্ষয়ীভৱন প্ৰক্ৰিয়াৰ দ্বাৰা এই অৱয়ৱবোৰ সৃষ্টি হয় আৰু কাৰ দ্বাৰা সৃষ্টি হয় বতাহৰ দ্বাৰা ক'ত সৃষ্টি হয় মৰুভূমিত এনেধৰণৰ প্ৰশ্নও আহিব পাৰে 12 নম্বৰ প্ৰশ্নটো হ'ল হিমবাহে সৃষ্টি কৰা তিনিটা অৱক্ষেপণজনিত অৱয়ৱৰ নাম লিখা হিমবাহে সৃষ্টি কৰা অৱক্ষেপণজনিত অৱয়ৱ অৱক্ষেপণ মানেনো কি পৰিবহন প্ৰক্ৰিয়াই ক্ষয় হোৱা পদাৰ্থবোৰ কঢ়িয়াই নি জমা কৰা কাৰ্যকে মৰুভূমিত আমি দেখা পাওঁ যে পৰিবহন কাৰ্যৰ দ্বাৰা এনেদৰে জমা হৈ বালিয়াৰীৰ সৃষ্টি হয় ঠিক তেনেদৰে হিমবাহে সৃষ্টি কৰা অৱক্ষেপণ অৱয়ৱ বহু প্ৰকাৰৰ পোৱা যায় ইয়াৰ ভিতৰত এস্কাৰৰ বিষয়ে লিখিব পাৰা ড্ৰামলিন কেম ইত্যাদিৰ বিষয়ে লিখিব পাৰা আৰু ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল বতাহৰ কাৰ্যৰ দ্বাৰা সৃষ্টি হোৱা এটা অৱক্ষেপণজনিত অৱয়ৱৰ নাম লিখা বতাহৰ কাৰ্যৰ দ্বাৰা সৃষ্টি হোৱা অৱক্ষেপণজনিত অৱয়ৱ যেনেকৈ হিমবাহে পৰিবহন প্ৰক্ৰিয়াৰ দ্বাৰা এস্কাৰ ড্ৰামলিন কেম সৃষ্টি কৰে ঠিক তেনেদৰে বতাহে পৰিবহন কাৰ্যৰ দ্বাৰা অৱক্ষেপণজনিত অৱয়ৱৰ সৃষ্টি কৰে আৰু সেই অৱক্ষেপণজনিত অৱয়ৱৰ নাম হ'ল বালিয়াৰী তলৰ কোনটো বালিয়াৰী অৰ্ধচন্দ্ৰাকৃতিৰ লিখা এই প্ৰশ্নটো আমি পূৰ্বেও পাই আহিছোঁ অৰ্ধচন্দ্ৰৰ দৰে আকৃতিৰ বালিয়াৰীক বাৰখান বোলা হয় বতাহৰ এটা ক্ষয়ীভৱন প্ৰক্ৰিয়াৰ উল্লেখ কৰা এটা প্ৰশ্নই বিভিন্ন প্ৰকাৰে আমাক দিব পাৰে আমি প্ৰশ্নটো ভালকৈ বুজি লোৱাটো উচিত কৰাৰ আগতে বতাহৰ এটা ক্ষয়ীভৱন প্ৰক্ৰিয়া হিনচেলবাৰ্গ ইয়াৰ ডাঙো আমি লিখিব পাৰোঁ ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল বালিয়াৰী কাক বোলে বালিয়াৰী কেই প্ৰকাৰৰ কি 3 মাৰ্কছ আছে বালিয়াৰী কাক বোলে 1 মাৰ্কছ আছে বালিয়াৰী বতাহৰ পৰিবহন কাৰ্যৰ ফলত সৃষ্টি হোৱা এক প্ৰকাৰৰ ভূ অৱয়ৱ মৰুভূমিত বতাহে কঢ়িয়াই নিয়া ধূলি বালিবোৰ কোনো ঠাইত জমা হৈ ক্ৰমে ওখ হ'বলৈ ধৰে আৰু এনেদৰে জমা হোৱা ধূলি বালিবোৰ শেষত পাহাৰৰ ৰূপ ল'বলৈ ধৰে আৰু এনেদৰে প্ৰধানকৈ বালিৰে গঠিত পাহাৰকে বালিয়াৰী বোলে অতি সহজকৈ লিখি আছে তোমাকে নিজে বুজি নিজে লিখি ল'বা বহিত তাৰপৰা মনলৈ কথাখিনি আনিবা এনেদৰে ভালদৰে বুজি পাবা বালিয়াৰী 2 প্ৰকাৰৰ অনুদৈৰ্ঘ্য বালিয়াৰী অনুপ্ৰস্থ বালিয়াৰী পূৰ্বতে আমি এইটো দেখুৱাই আহিছোঁ ইয়াত দুটা চিত্ৰৰ দ্বাৰা আমি দেখাইছোঁ ভালদৰে বুজি পাবা চোৱা অনুপ্ৰস্থ বালিয়াৰী হৈছে দীঘলীয়াকৈ গঠন হয় আৰু অনুপ্ৰস্থ বালিয়াৰী পথালিকৈ লম্বভাৱে গঠিত হয়
ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল হিমবাহৰ অৱক্ষেপণ কাৰ্যৰ দ্বাৰা সৃষ্টি হোৱা যিকোনো অৱয়ব এটাৰ নাম লিখা। অৱক্ষেপণ মানে ধৰা কঢ়িয়াই অনা বা পৰিবহণ প্ৰক্ৰিয়াই ক্ষয় হোৱা পদাৰ্থবোৰ কঢ়িয়াই নি জমা কৰা কাৰ্য। ইয়াত লিখিব লাগিব এস্কাৰ। আন এটা প্ৰশ্ন হ'ল যে হিমবাহৰ অৱক্ষেপণজনিত অৱয়ব, দুইটা প্ৰশ্ন একেই। এস্কাৰ লিখিব পাৰা, গ্ৰাফ লিখিব পাৰা। ইয়াৰ পিছতো হ'ল গ্ৰাফ কি। গ্ৰাফ কি প্ৰকাৰৰ, কি। ইয়াতো 3 মাৰ্কছ আছে। গ্ৰাফ মানে হ'ল হিমবাহে সৃষ্টি কৰা এক অৱক্ষেপণজনিত অৱয়ব। অৱক্ষেপণ মানে তোমাকে জানি লোৱা যে কঢ়িয়াই অনা, কঢ়িয়াই আনি জমা কৰা। কোনো উপত্যকাৰে হিমবাহ এটা নামি আহোঁতে বৰফৰ বাহিৰে অন্য কিছুমান পদাৰ্থও কঢ়িয়াই আনে। তোমাকেতো সকলোৱে জানাই যে হিমবাহে বৰফ নামি আহে। হিমবাহ বুলিলে নামি অহা বৰফখিনিকে কয় বৰফৰ ঢাল। তাত কিন্তু অকল বৰফেই নাহে, আন কিছুমান পদাৰ্থও আহিব পাৰে। সেই পদাৰ্থবোৰকে সামগ্ৰিকভাৱে গ্ৰাফ বোলে। আৰু এই গ্ৰাফ হ'ল 4 প্ৰকাৰৰ: পাৰ্শ্বগ্ৰাফ, ভূমিগ্ৰাফ, মধ্যগ্ৰাফ বা অন্তিম গ্ৰাফ বা প্ৰান্ত গ্ৰাফ। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল হিমবাহ কাক বোলে? ভূ-আকৃতিক প্ৰক্ৰিয়াত ইয়াৰ ভূমিকা চমুকৈ লিখা। হিমবাহ আমি আগতে পায়ে আহিছোঁ। নদী আৰু বতাহৰ দৰে হিমবাহো ভূপৃষ্ঠৰ পৰিৱৰ্তন সাধন কৰা এটা প্ৰধান কাৰক। নদীয়ে যেনেকৈ বা বতাহে যেনেকৈ মৰুভূমিত ভূপৃষ্ঠৰ পৰিৱৰ্তন সাধন কৰে, বিভিন্ন অৱয়ৱৰ সৃষ্টি কৰে, ঠিক তেনেকৈ হিমবাহেও ভূপৃষ্ঠৰ কিন্তু পৰিৱৰ্তন সাধন কৰে, মানে বিভিন্ন ভূ-আকৃতিৰ সৃষ্টি কৰে তেওঁলোক হিমবাহে। ভূপৃষ্ঠত জমা হৈ থকা বৰফ স্তূপবিলাক মাটিৰ ঢাল অনুসৰি ক্ৰমে তললৈ অতি ধীৰ গতিৰে নামি আহে। আৰু এনেদৰে ধীৰ গতিৰে নামি অহা বৰফকে বোলা হয় হিমবাহ। হিমবাহ হ'ল এক বাহ্যিক ভূ-আকৃতিক প্ৰক্ৰিয়া। আমি 2 প্ৰকাৰৰ ভূ-আকৃতিক প্ৰক্ৰিয়া পাই আহিছিলোঁ, এক প্ৰকাৰৰ বাহ্যিক আৰু আন প্ৰকাৰ হ'ল আভ্যন্তৰীণ। এতিয়া কথাটো হ'ল যে বাহ্যিক ভূ-আকৃতিক প্ৰক্ৰিয়া হ'ল হিমবাহ। সাধাৰণতে ভূপৃষ্ঠত বহু বছৰ ধৰি জমা হোৱা বৰফৰ স্তূপবোৰ পৰ্বত পাহাৰ বা মাটিৰ ঢাল অনুসৰি নিজ ওজনৰ ফলত ক্ৰমে তললৈ নামি আহিব পাৰে। ভূপৃষ্ঠত বহু বছৰ ধৰি জমা হৈ আছে আমাৰ বৰফবোৰ, আৰু এই বৰফৰ স্তূপবিলাক পৰ্বত পাহাৰ বা মাটিৰ ঢাল অনুসৰি ওপৰৰ পৰা তললৈ নামি আহে, একেবাৰে লাহে লাহে নামি আহে আৰু নিজ ওজনৰ ফলত তললৈ নামি আহে। মাটিৰ ঢাল, বৰফৰ প্ৰবল হেঁচা বা ৱেট আৰু মধ্যাকৰ্ষণ শক্তিৰ ক্ৰিয়াৰ ফলত হিমবাহবোৰ অতি ধীৰ গতিৰে তললৈ নামি আহে। দিনটোৰ ভিতৰত হিমবাহবোৰ মাত্ৰ কেইমিলিমিটাৰ মানৰ পৰা কিমিটাৰ মানহে অতিক্ৰম কৰে। গতিকে আমি ভালদৰে পঢ়িলে এই কথাখিনি আমি ভালদৰে লিখিব পাৰিম। তোমাকে ভালদৰে পঢ়িবা কথাটো। তাৰপিছত এটা দৃশ্য দেখুওৱা হৈছে যে হিমবাহ কেনেদৰে নামি আহিছে ঢাল অনুসৰি, মাটিৰ ঢাল অনুসৰি, আৰু মধ্যাকৰ্ষণ শক্তিও তেওঁলোকক তললৈ অলপ আকৰ্ষিত কৰে। এনেদৰে হিমবাহবোৰ তললৈ নামি আহিছে ওপৰৰ পৰা, কাৰণ বৰফৰ নৈৰ দৰে হৈ পৰিছে। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল মৰুভূমিত বিস্তৃত বানপানীৰ সৃষ্টি কেনেকৈ হৈ উল্লেখ কৰা। বিস্তৃত বানপানী এটা ধুনীয়া চিত্ৰ দেখুওৱা হৈছে ইয়াত। সাধাৰণতে মৰুভূমিত বাৰ্ষিক বৰষুণৰ পৰিমাণ একেবাৰে কম, 20 চেণ্টিমিটাৰতকৈও কম, কিন্তু কেতিয়াবা অতি কম সময়ৰ ভিতৰতে তীব্ৰ বৰষুণ হয় আৰু বৰষুণ হৈ বালিময় মৰুপৃষ্ঠত বানপানীৰ সৃষ্টি কৰে, আৰু এইদৰে সৃষ্টি কৰি ভূপৃষ্ঠৰ পৰিৱৰ্তন সাধন কৰে। বহু ঠাই বিয়পি হঠাতে হোৱা এনে বানপানীকে বিস্তৃত বানপানী বুলি কোৱা হয়। গতিকে কথাটো অতি সহজ যে কেতিয়াবা কি হয়, অতি কম সময়ৰ ভিতৰতে তীব্ৰ বৰষুণ হৈ বালিময় মৰুপৃষ্ঠৰ বানপানীৰ সৃষ্টি হয়, আৰু এনেদৰে বহু ঠাই বিয়পি হোৱা বানপানীকে বিস্তৃত বানপানী বুলি কোৱা হয়। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল গিৰিপথ হিমবাহ কাক বোলে। আমি হিমবাহৰ প্ৰকাৰবোৰৰ কথা পাই আহিছোঁ। এতিয়া কেতিয়াবা কেইবাটাও উপত্যকা হিমবাহ পাৰ্বত্য অঞ্চলৰ পৰা নামি আহি পৰ্বতৰ পাদদেশত মিলিত হৈ পৰ্বতৰ দাঁতিকাষৰীয়া নিম্নভূমিত বিয়পি পৰে। গিৰিমালা বা পৰ্বতৰ পাদদেশত সৃষ্টি হয় কাৰণে এনে হিমবাহকে গিৰিপথ হিমবাহ বা শৈলীপথ হিমবাহ বুলি কোৱা হয়। উত্তৰ আমেৰিকাৰ আলাস্কাত এনেধৰণৰ হিমবাহ দেখা পোৱা যায়। গিৰিপথ হিমবাহ পৰ্বতৰ পাদদেশত সৃষ্টি হয় কাৰণে এনে হিমবাহক গিৰিপথ হিমবাহ বুলি কোৱা হয়।
ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল মৰুদ্যানৰ কেনেদৰে সৃষ্টি হয় অতি সহজ এটা প্ৰশ্ন অৱনমন প্ৰক্ৰিয়া ফলত মৰুভূমিত একোটা অংশৰ উচ্চতা কমি ভূপৃষ্ঠৰ জলপৃষ্ঠৰ উচ্চতা ওচৰ পাবগৈ পাৰে যিহেতু মৰুভূমিত বতাহৰ দ্বাৰাই সকলো ভূ-আকৃতিক প্ৰক্ৰিয়াৰ সৃষ্টি হয় এতিয়া অৱনমন প্ৰক্ৰিয়াটো বতাহেই জড়িত হৈ আছে অৱনমনৰ ফলত মৰুভূমিৰ একোটা অংশৰ উচ্চতা কমি যায় আৰু ভূগৰ্ভস্থ জলপৃষ্ঠৰ ওচৰ পায়গৈ আৰু এনেদৰে অৱনমিত অংশটোকে মৰুদ্যান বোলে মৰুদ্যানত কিছু পৰিমাণৰ উদ্ভিদ হয় তাতে অলপ ওচৰ খেতিও কৰে ইয়াত আমি এটা চিত্ৰৰ দ্বাৰা তোমালোকক মৰুদ্যানখন দেখুৱাইছো এখন হৈছে মৰুভূমিৰ মাজৰ এখন মৰুদ্যান যিটো অৱনমন প্ৰক্ৰিয়াৰ ফলত সৃষ্টি হয় ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল ভূপৃষ্ঠত স্থলাকৃতিৰ সৃষ্টি কৰা ভূ-আকৃতিক প্ৰক্ৰিয়াবোৰৰ ভূমিকা কি স্থলাকৃতিৰ সৃষ্টি আৰু বিকাশৰ লগত জড়িত প্ৰক্ৰিয়াবোৰকে ভূ-আকৃতিক প্ৰক্ৰিয়া বোলা হয় ভূপৃষ্ঠত থকা স্থলাকৃতিবোৰৰ সৃষ্টি দুই প্ৰকাৰৰ ভূ-আকৃতিক প্ৰক্ৰিয়াৰ লগত জড়িত সেয়া হ'ল বাহ্যিক প্ৰক্ৰিয়া আৰু আভ্যন্তৰীণ প্ৰক্ৰিয়া ভূপৃষ্ঠত স্থলাকৃতিৰ সৃষ্টি কৰা বাহ্যিক প্ৰক্ৰিয়া বা কাৰকৰ ভিতৰত বতাহ বৰষুণ নদ-নদী হিমবাহ সাগৰৰ ঢৌ আদি প্ৰধান আনহাতে ভূপৃষ্ঠত স্থলাকৃতিৰ সৃষ্টি কৰা আভ্যন্তৰীণ প্ৰক্ৰিয়া বা কাৰকৰ ভিতৰত ভূমিকম্প আগ্নেয়গিৰিয়ে হ'ল প্ৰধান গতিকে আমি আজিৰ এই ভিডিঅ'টোত এই 24টা প্ৰশ্নৰ আলোচনা কৰিলো প্ৰশ্নবোৰ এছএছএলচি পৰীক্ষাত অহাৰ খুবেই চান্স আছে তোমালোকে উত্তৰবোৰ লিখি ল'বা আৰু ভালদৰে বুজিবলৈ চেষ্টা কৰিবা যদি তোমালোকক পিডিএফৰ প্ৰয়োজন হয় তেন্তে আমালৈ মেছেজ কৰিবা তোমালোকৰ দিনবোৰ শুভ হওক তাৰেই কামনাৰে আজিলৈ ধন্যবাদ